Hey guys, good morning. Welcome back to my channel. কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। 30 ডে চেলেঞ্জৰ আজি 6 নম্বৰটো দিন। বাকিকেইটা দিন মোৰ ধুনীয়াকৈ পাৰ হৈ গৈছে আৰু আজিৰ দিনটোও ধুনীয়াকৈ পাৰ হৈ যাব। এনেকৈ মানে ষ্টাৰ্ট কৰিছোঁ আৰু সেই বুলিয়ে। তাৰপিছত মই এক্সাৰচাইজ কৰিব যোৱাৰ আগতে মোৰ ব্ৰেকফাষ্টটো মই ৰেডি কৰি লৈছোঁ। আচলতে চিয়া চিডছখিনি ৰেডি হ'বলৈ অকণমান যিহেতু সময় লাগে, সেইকাৰণে মই আগতীয়াকৈ এইখিনি গাখীৰ গৰম কৰি পেলাই থৈ যিটো ওপৰৰ সৰ ওলায়, সৰটো আঁতৰাই লৈ পেলাই মই তাতে দি ল'লোঁ। বাতি এটাত লৈ পেলাই মই ধুনীয়াকৈ চিয়া চিডছ ডাঙৰ চামুচৰ 2 চামুচ দি লৈছোঁ, যিহেতু ব্ৰেকফাষ্টৰ কাৰণে লৈছোঁ। এনেই নৰ্মেলি যদি মই পানীত খাওঁ তেতিয়া মই এচামুচে খাওঁ, আৰু এতিয়া যিহেতু ব্ৰেকফাষ্টৰ কাৰণে লৈছোঁ তো 2 চামুচ লৈছোঁ। তাৰপিছতে ডাঙৰ চামুচৰে এচামুচ গুড় লৈছোঁ আৰু সেইখিনি লৈ পিনি ভালদৰে মিলাই পেলাই ঢাকন মাৰি পেলাই থৈ দিছোঁ। আৰু এতিয়া এক্সাৰচাইজখিনি কৰি হৈ লওক, তাৰপিছত গা পা ধুই আহি পেলাই তেতিয়ালৈকে সেইখিনি ৰেডি হৈ যাব। তাৰপিছত মই মোৰ ব্ৰেকফাষ্টখিনি কৰিব পাৰিম। আৰু এক্সাৰচাইজ আজি আপোনালোকক গোটেইখিনি দেখুওৱা নাই, যিহেতু ভিডিঅ'টো দীঘলীয়া হৈ যায়। সেই গাইজ, মোৰ ৱৰ্কআউট কৰি হৈ গ'ল। আৰু যিদিনাখন মই ৰাতিপুৱা নোৱাৰোঁ সেইদিনা আবেলি কৰোঁ এক্সাৰচাইজখিনি, কিন্তু স্কিপ নকৰোঁ কেতিয়াও, ডেইলি কৰি আছোঁ। আৰু এতিয়া অলপ পানী খাই ল'ম। পানী খাব দেই আপোনালোকেও, আৰু নৰ্মেলিও পানী খাই থাকিব। আৰু এতিয়া দিনটো কি কৰোঁ আপোনালোকক দেখুৱাই যাম, তো চাই যাব মোৰ ভিডিঅ'টো শেষলৈকে। আৰু এতিয়া আহি গ'লোঁ পাকঘৰলৈ। ব্ৰেকফাষ্টখিনি কৰি লওঁ, তাৰপিছত কি কৰোঁ আপোনালোকক বাৰু দিনটো মই দেখুৱাই যাম। আৰু এইফালে মোৰ চিয়া চিডছখিনি ৰেডি হৈ গ'ল আৰু ধুনীয়াকৈ ফুলি গৈছে। আৰু ইয়াতে মই এতিয়া দি ল'ম অলপমান ফ্ৰুটছখিনি দি দিলে আচলতে ব্ৰেকফাষ্টটো হেভিও হৈ যাব, আৰু মানে অলপ সময়লৈ মোৰ ভোক চোক নালাগে আৰু ভাত পানী বনাই হোৱালৈকে। আৰু এইফালে মই আপেল দিলোঁ, আপেল দিয়াৰ পিছত কল দিছোঁ। কেইটামান মাখানা মই ৰোষ্ট কৰি লৈছিলোঁ এনেই শুকানকৈ, অকণমান ক্ৰাঞ্চিনেছটো থাকিলে ভাল লাগে। তাৰপিছত কেইটামান বাদামো দি ল'লোঁ। দি লোৱাৰ পিছত মোৰ ইয়াত চিয়া পুডিং ৰেডি হৈ গ'ল। আৰু এতিয়া মই ব্ৰেকফাষ্টখিনি কৰি লওঁ। দেহা, এইটো ক'ত পালা? শুন, এইটো ক'ত? এইটো পৰিলে নষ্ট হ'ব নহয়। দিয়া ক'ত পালা নুশুন? এইটো ক'ত পালা শুন? এইটো পাকঘৰৰ পৰা লৈ আহিলা? হা, চাওঁ মুখখন। হয় নেকি? তোমাক মই ৰাতিপুৱা দিছিলোঁ নহয়, ভোক লাগিছে নি? আৰু সেইফালে জীয়ানে পূৰা কামত লাগি আছে। মই এইফালে কামত লাগি থাকিলে সিও মানে কিবা এটা কাম কৰি থাকিব লাগে যে, পেকেটটো নমাই পিনি সেয়া খাই আছেগৈ। আৰু তাৰপৰা তাক মই চাফা চিকুণ কৰি থৈ আহি মই ভাতকেইটা খাবলৈ কাৰণে যোগাৰ কৰি লৈছোঁ। আজি ভাতত আছে পালেং শাকৰ ভাজি, অকণমান চালাডত মই দৈ 2 চামুচ দি দিছোঁ। তাৰপিছত দাইল বনাইছিলোঁ অমিতা দি পেলাই, সেয়া দাইল আৰু লগতে এটা বইল কণী। আৰু আজি দিনৰ সাঁজটো মই এনেকৈ ৰেডি কৰি ল'লোঁ। এতিয়া খাই বৈ আজৰি হৈ লওঁ। কি জ্বলাইছা মামা? এবাৰ গাড়ীয়ে নাতিলেগৈ, এবাৰ চিলিণ্ডাৰত ধৰিলেহি। নিজৰ খেলা বস্তুবোৰ বাদ দি জীয়ানে আকৌ পাকঘৰৰ বস্তুবোৰ খেলিহে ভাল পায়। এবাৰ চিলিণ্ডাৰতে গাড়ী চলাই আছে দেই। আৰু আবেলি সময়ত অকণমান বজাৰলৈ ওলাই গৈছিলোঁ। তাত মই আম আনিছিলোঁ, সেন্দুৰী আম। এইটো ছিজনৰ প্ৰথমটো সেন্দুৰী আম দেখি পিনি আৰু মই বোলো নাই লৈয়ে যাওঁ, যিহেতু আম খাই ভাল পাওঁ। সেয়া লৈ আহিলোঁ। লৈ আহি অকণমান খাই ল'লোঁ। খাই লোৱাৰ পিছতে এতিয়া মই ৰেডি কৰিম ডিনাৰৰ কাৰণে। আজি মই লাও, বিলাহী আৰু কেইটামান মগু দালি, একেবাৰে তেল নোহোৱাকৈ চব্জি এখন বনাম। আপোনালোকে শেষলৈকে চাব। আৰু এই চব্জিটো মানে খাবলৈ বহুত টেষ্টি হয়। তো অলপমান পানী দি পেলাই প্ৰথমতে ঢাকন মাৰি পেলাই 20 মিনিটমান সময় সিজাই ল'ম। 20 মিনিট সময় সিজোৱাৰ পিছতে দেখিছেনে মই ঢাকনখন দাঙি দেখুৱাইছোঁ। আৰু অলপ সিজিব লাগিব, একেবাৰে মানে দালি নিচিনা কৰি নেপেলাওঁ, শুকানকৈ থাকিব। আৰু এতিয়া এইখিনি আৰু অলপ সিজিবলৈ বাকী আছে। তাৰ আগতে মই সোৱাদমতে নিমখ দি লৈছোঁ। নিমখ দিয়াৰ পিছতে অকণমান জলকীয়া গুড়া আৰু ইয়াতে দি ল'ম অকণমান গৰম মছলা। এইখিনি দি পেলাই ভালদৰে লৰাই অলপমান পানী দি পেলাই আকৌ 15 মিনিটমান সময়ৰ কাৰণে ঢাকন মাৰি পেলাই সিজিবলৈ দিম।
আৰু 15 মিনিটমান হোৱাৰ পিছত এয়া আপোনালোকক দেখুৱাইছোঁ এইখিনি ৰেডি হৈ গ'ল। এতিয়া একেবাৰে শেষত অকণমান কাটি লোৱা ধনিয়া দি দিছোঁ, দি পেলাই লৰাই দিছোঁ। দেখিছেনে একে দাইলৰ নিচিনা নহয়, শুকান চব্জিৰ নিচিনাকৈ মই এইখিনি ৰেডি কৰিছোঁ। তাৰপিছত এইফালে এয়া উলিয়াই ল'লোঁ আৰু আজিৰ ডিনাৰ মোৰ ৰেডি হৈ গ'ল। আজিৰ ডিনাৰত মই এয়াই খাম। তাৰপিছত মই খাই বৈ লওঁ। খাই বৈ আজৰি হৈ অকণমান টিভিটোৰ ওচৰত বহিলোঁ। জীয়ানো শুলে এতিয়া, গতিকে বোলো অকণমান টিভিকে চাওঁ, কাৰণ লগে লগে শুবলৈও মন নাযায়। গতিকে টিভি চাই পেলাই গ'লোঁ শুবলৈ। শোৱাৰ আগতে এগিলাচ নেমু চৰবত খাইছিলোঁ, সেয়া খাই ল'লোঁ। খাই লোৱাৰ পিছতে এইফালে জীয়ান একদম টোপনি। আজিৰ দিনটো মোৰ এনেকৈ ভালদৰে পাৰ হৈ গ'ল। আশা কৰিছোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে। আপোনালোকক কাইলৈ নতুন এটা ভিডিঅ'ত লগ পাম। এতিয়া শুই যাওঁ। গুড নাইট, বাই বাই।